Hi friends, welcome to my YouTube channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো ৰঙালাওৰ আগ আৰু কঁঠালৰ গুটিৰ ৰেচিপি। ৰঙালাওৰ আগ আৰু কঁঠালৰ গুটিৰ ৰেচিপিটো আপোনালোকে বহুতে খাইছে চাগে, কিন্তু ৰঙালাওৰ আগ আৰু কঁঠালৰ গুটিৰ লগত আপোনালোকে শুকান মাছ খাই পাইছেনে? আজি মই কেনেদৰে বনাওঁ ৰঙালাওৰ আগৰ লগত শুকান মাছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি মই যেহেতুকে আপোনালোকৰ ওচৰত কঁঠালৰ গুটিৰ ৰেচিপি লৈ আহিছোঁ, গতিকে মই ভাবিলোঁ যে কঁঠালৰ গুটিৰ কেইটামান উপকাৰিতাও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। বহুতেতো জানে চাগে যে কঁঠালৰ গুটিৰ বহুতো উপকাৰিতা থাকে, কিন্তু অলপ নজনাসকলে অলপ জানিব পাৰিব বুলি ভাবি পেলাই মই আজি কঁঠালৰ গুটিৰ এই উপকাৰিতাকেইটা আপোনালোকক জনাবলৈ ওলাইছোঁ। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায়, যাৰ পৰা আমাৰ চকুৰ সমস্যাৰ পৰা আমি দূৰত থাকিব পাৰোঁ। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে ফাইবাৰো পোৱা যায়, যাৰ পৰা আমাৰ পেটৰ সমস্যা দূৰ হয়। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়, যিটো কেঞ্চাৰ ৰোগীৰ কাৰণে বহুতো দৰকাৰী। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণো পোৱা যায়, যাৰ পৰা আমাৰ শৰীৰৰ হিমোগ্ল'বিন স্তৰটো বঢ়াই ৰখাত সহায় কৰে। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে প্ৰ'টিন পোৱা যায় আৰু লগতে মাইক্ৰ' নিউট্ৰিয়েণ্টছো পোৱা যায়। কঁঠালৰ গুটি ডায়েবেটিছ ৰোগীৰ কাৰণেও বহুতো উপকাৰী। কঁঠালৰ গুটিয়ে ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰ লেভেলটো নিয়ন্ত্ৰণ কৰি ৰখাত বহুতো সহায় কৰে। সেইবুলি এনেকুৱা নহয় ফ্ৰেণ্ডছ যে ডায়েবেটিছ বহুতো আছে, তেওঁলোকে মেডিচিন নাখালেও হয় যে কঁঠালৰ গুটি খালেই ডায়েবেটিছ একেবাৰেই কমি যাব। গতিকে ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰ লেভেলটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে, আৰু লগতে যিবোৰ মানুহৰ এতিয়ালৈকে ডায়েবেটিছ হোৱা নাই, তেওঁলোকে যদি কঁঠালৰ গুটি প্ৰচুৰ পৰিমাণে খায়, ডায়েবেটিছ হোৱাৰ পৰা তেওঁলোকে সুৰক্ষিত থাকিব পাৰে। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু পটাছিয়ামো পোৱা যায়। কেলছিয়ামৰ পৰা আমাৰ হাৰ্ডিবোৰ মজবুত ৰখাত সহায় হয়, আৰু পটাছিয়ামৰ পৰা আমাৰ মাংসপেশীবোৰ মজবুত ৰখাত বহুতো সহায় হয়। আপোনালোকে জানেনে ফ্ৰেণ্ডছ, কঁঠালৰ গুটিয়ে আমাৰ শৰীৰৰ বেয়া কলেষ্ট্ৰলখিনি আঁতৰাই পেলাই নতুন কলেষ্ট্ৰল উৎপন্ন কৰাটো বহুত সহায় কৰে। আৰু কঁঠালৰ গুটিৰ পৰা আমাৰ বহুতো বিউটি টিপছ আছে। কঁঠালৰ গুটি পিচি যদি আমি চুলিত লগাওঁ, তেনেহ'লে আমাৰ চুলি সৰা সমস্যাও দূৰ হয়। আৰু কঁঠালৰ গুটি পিচি তাৰ লগত যদি আমি মৌ মিহলাই স্কিনত লগাওঁ, তেনেহ'লে আমাৰ বহুতো দাগ যোৱাত সহায় হয়। তেন্তে আহকচোন ফ্ৰেণ্ড, আমি ৰেচিপিটো আৰম্ভ কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। এনেদৰে আমি ৰঙালাওৰ আগখিনি আৰু কঁঠালৰ গুটিখিনি কুটি ল'ব লাগিব। এতিয়া আমি অলপ লৈ ল'ম শুকান মাছ, জলকীয়া বটা, ধনিয়া বটা আৰু আদা বটা, অলপমান নহৰু বটা, আটাইখিনি মছলা আমি এনেদৰে লৈ ল'ম। এতিয়া আমি তেলত দিব লাগিব অকণমান জিৰা। এতিয়া আমি কুটি লোৱা পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি আমি ৰঙচুৱা পৰাকৈ অলপমান ভাজি ল'ব লাগিব। পিঁয়াজখিনি যেতিয়া ৰঙা পৰিব, তাত আমি বটি লোৱা গোটেইখিনি মছলা দি দিম। নহৰু বটা, এতিয়া দিম আদা বটা, তাৰপিছত জলকীয়া বটাখিনিও আমি একেলগতে ভাজি ল'ম। মছলাখিনি ভজাৰ সময়ত আমি জুইটো কমাই লৈছিলোঁ। মছলাখিনি যেতিয়া অকণমান ভাজি হৈ যাব, তেতিয়া আমি ইয়াত ৰঙালাওৰ আগখিনি দি দিব লাগিব। ৰঙালাওৰ আগখিনি আমি অলপ ভাজি ল'ম। অকণমান ভজাৰ পিছত আমি ইয়াত কঁঠালৰ গুটিখিনিও একেলগতে দি দিম। এতিয়া আমি ইয়াত দিব লাগিব সৰু চামুচেৰে এচামুচ নিমখ আৰু সৰু চামুচেৰে এচামুচ হালধি। আটাইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এফালে আমি গেছত শুকান মাছখিনি ভাজি ল'ব লাগিব। শুকান মাছখিনি মই ভজাৰ আগতে অকণমান কুহুমীয়া পানীত তিয়াই থৈছিলোঁ, তাৰপিছত এনেদৰে ভাজি লৈছোঁ। ৰঙালাওৰ আগখিনি আৰু কঁঠালৰ গুটিখিনি আমি ঢাকি দিছিলোঁ। ঢকাৰ পিছত যেতিয়া অকণমান সিজি গৈছে, তাৰপিছত আমি ইয়াত শুকান মাছখিনি একেলগতে দি দিম।
শুকান মাছখিনি দি আমি আটাইখিনি আৰু ভালদৰে ভাজিব লাগিব। ৰঙালাওৰ আগখিনিতো সোনকালে সিজি যায়, কিন্তু কঁঠালৰ গুটিখিনি সিজিবলৈ অলপমান টাইম লাগে, সেইকাৰণে আমি মাজে মাজে অলপ ঢাকি ঢাকি দি আছোঁ। এনেকৈ অলপ সময়ৰ মূৰে মূৰে মই ঢাকনিখন উঠাই চাই আছিলোঁ। যেতিয়া ৰঙালাওৰ আগৰ আৰু কঁঠালৰ গুটিৰ পৰা ওলোৱা আগৰ পানীখিনি শুকাই যাব, তেতিয়া আমি পিছত আকৌ অকণমান পানী দিব লাগিব। বৰ বেছি পানী দিব নালাগে, কঁঠালৰ গুটিখিনি সিজিবলৈ অলপ দিলেই হ'ল। তাৰপিছত আকৌ আমি ঢাকনি দি অকণমান সিজিবলৈ দিম। ইয়াত আমি সৰু চামুচেৰে এচামুচ বেকিং সোডা দিব লাগিব। বেকিং সোডা দিলে খাৰৰ কাম কৰে। কলৰ খাৰ সব সময়তে পোৱাটো নাযায়, গতিকে বেকিং সোডা দিলেও হয়। খাৰ যদি কিছুমানে খাবলৈ ইচ্ছা নকৰে, তেতিয়া বেকিং সোডা নিদিলেও হয়। এনেদৰে আটাইখিনি পানী শুকাই যোৱালৈকে আমি ভালদৰে ভাজিব লাগিব। এনেদৰে অলপ লৰাই থকাৰ পিছত পানীখিনি একেবাৰে শুকাই যায়। তাৰপিছত আমি ইয়াত দি দিম ধনিয়া কুটা। ধনিয়াখিনি দিয়াৰ পিছত বৰ বেছি ভাজিব নালাগে আৰু আমাৰ ৰঙালাওৰ আগ কঁঠালৰ গুটিৰ সৈতে আৰু ইয়াত দিয়া শুকান মাছৰ ৰেচিপি আমাৰ ৰেডিয়ে হ'ল আৰু এয়া আমাৰ ৰেচিপি ৰেডি।